অনাকাংক্ষিত হ'ব নালাগিছিলে হৈ গ'ল ক'ৰবাত ভুল বুজাবুজি হৈছে মই সেইকাৰণে ছ'চিয়েল মিডিয়াৰ যোগেও মই বিশেষকৈ যেহেতু আমি জনগোষ্ঠীটোক এটা দীৰ্ঘদিনীয়া ধৰি এটা প্ৰতিনিধিত্ব কৰি আছিলোঁ তো আমাৰ ফালৰ পৰা আমি আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল তৰফৰ পৰা সকলোকে শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে আমি আহ্বান জনাইছোঁ ইতিমধ্যে যথেষ্ট ভুল বুজাবুজি হ'ল এনেকৈ হ'ব নালাগিছিলে কাৰণ চাওক আজি প্ৰায় 2018-19 পৰাই বনভূমিত যিসকলে আছে যাৰ অধিকাৰ আছে বনত থকা পুৰণি মানুহখিনিক ইতিমধ্যে BTC চৰকাৰে এলটমেণ্ট দিয়া ব্যৱস্থা কৰি আছে পাইছেও বহুতে আমি নিজেও 2019ত লকডাউনৰ আগে চিৰাঙত দিছোঁ কিন্তু কোনোবা হয়তো উচতনিমূলক কিছুমান দায়িত্ব কৰিছে আমি ইতিমধ্যে খবৰ লৈছোঁ যে নতুন মাটি মানে ভাঙিব নালাগে অমুক নালাগে আমিতো আগৰ পৰাই বুজাই আছিলোঁ কিন্তু কিছুমানে ভুলবশত গৈছিলে তো ক'ৰবাত আমি প্ৰশাসনৰ পৰাও হয়তো ভুল বুজাবুজি হৈছে তো মই ভাবোঁ এইটো আলোচনা বিলোচনাৰ মাধ্যমেৰে ভাল হৈ যাব গতিকে সকলোকে বিশেষকৈ আমাৰ আদিবাসী জাতীয় দল সংগঠনক মই আত্মসংযম বজাই ৰাখি মেইন ফেক্টটো ক'ত আছে আমি ন্যায়ৰ পক্ষত থাকি সমাধানটো বিচাৰিব লাগে আৰু সেইটোৱে মোৰো আহ্বান আৰু চৰকাৰকো বিশেষকৈ BTC চৰকাৰ আজি শক্তিশালী এটা নিৰ্বাচিত চৰকাৰ আছে হাগ্ৰামা ছাৰ ডাঙৰীয়া তেওঁ এলটমেণ্টৰ ক্ষেত্ৰত এই হাগ্ৰামা ছাৰ ডাঙৰীয়াই আগৰ পৰাই তেওঁ কাৰণ 2019তো তেওঁৰে চৰকাৰ আছিল তেওঁৱে আৰম্ভ কৰিছিলে বনভূমি এলটমেণ্টৰ কথাটো 2006 বন অধিকাৰ আইনৰ জৰিয়তে গতিকে সেই আইনে যোগ্য যিখিনি মানুহ সকলোকে দিবই ইয়াত আপত্তি কৰি লাভ নাই আৰু ইতিমধ্যে আমি BTC কৰ্তৃপক্ষৰ লগতো আমি আলোচনা কৰিছোঁ যে কিছুমানৰ এলটমেণ্টৰ ক্ষেত্ৰত হয়তো হোৱা নাই যেটো মানে 75 বছৰ বা 3 জেনেৰেশ্যন থাকিব লাগে তথাপিতো তেওঁলোকক উঠাই দিয়াৰ ব্যৱস্থাটো কৰা নাই কিন্তু ফ্ৰেছ এনক্ৰচমেণ্টত সকলোৰে আপত্তি থাকিব এইটো স্বাভাৱিক তো আমিও আমাৰ দল সংগঠনক আমি আহ্বান জনাওঁ যাতে মূল ন্যায়ৰ পক্ষত থাকি আমি সহযোগ কৰিব লাগে